নমস্কাৰ এণ্ড ৱেলকাম মাই ইউটিউব চেনেল। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত কথা পাতিম যে আপোনালোকে কোনো ধৰণৰ এপ ডাউনলোড নকৰাকৈ যিকোনো ইউটিউবৰ এটা ভিডিঅ' কেনেকৈ MP3 সং হিচাপত আপোনালোকৰ মোবাইলত ডাউনলোড কৰিব পাৰিব। তেনেহ'লে বলক বন্ধুসকল দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলটো অন কৰি লওক আৰু মই যেহেতু এনেকৈ ক'লে আপোনালোকে বুজি নাপাব তেনেহ'লে বলক প্ৰথমতে মোবাইলটোৰ ভিতৰত আপোনালোকক সোমাই লৈ যাওঁ। তো মোবাইল অন হৈ গ'ল আৰু এতিয়া আপোনালোকে বেলেগ একো কৰিব নালাগে। পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ নেট অন কৰি ল'ব। তাৰ পিছত আপোনালোকৰ মোবাইলত ইউটিউবটো খুলি ল'ব। যেহেতু ইউটিউবৰ ভিডিঅ' ডাউনলোড কৰিব মই দেখাম, তো ইউটিউবটো খুলি লওক। এতিয়া যিকোনো এটা সং আপুনি ওপৰত সাৰ্চ অপশ্যনটোত যাওক। সাৰ্চ অপশ্যনটোত গৈ ইয়াতে আপুনি ক্লিক কৰি মানে লিখি দিয়ক কোনটো গান আপোনাক লাগে, সেই গানটোৰ নাম লিখি দিয়ক। তাৰপিছত যেহেতু মোৰ এতিয়া ওপৰতে এটা গান আহি আছে, তো এই গানটো মই ক্লিক কৰিছোঁ। আপোনালোকৰ মন পচন্দৰ যিটো গীত আছে সেই গীতটো উলিয়াই লওক। তাৰপিছত ইয়াত দেখিছে তলত অপশ্যন আহি আছে লাইক, ডিছলাইক, শ্বেয়াৰ, ডাউনলোড, ছেভ। তো এনেকৈ 4টা অপশ্যন আহি আছে। তাৰ মাজৰ পৰা আপুনি 5টা অপশ্যনৰ মাজৰ পৰা এইটো শ্বেয়াৰ অপশ্যন দেখিছে আপোনালোকে, শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি দিয়ক। প্ৰথম অপশ্যন দেখিছে কপি লিংক, এই কপি লিংকত দিয়ক। তলত দেখিছে লিংক কপি হৈ গৈছে। তো লিংকটো কপি হৈ যোৱাৰ পিছত আপুনি ইউটিউবটো সম্পূৰ্ণভাৱে বেক কৰি দিয়ক। এতিয়া আপোনালোকে যাওক আপোনালোকৰ মোবাইলত থকা এটা অলৰেডি চবৰে এভেইলেবল থাকে এই এপটো, তো ক্ৰম ব্ৰাউজাৰ, এই ব্ৰাউজাৰটো অ'পেন কৰি লওক। তো ব্ৰাউজাৰটো অ'পেন হৈ গ'ল আৰু ইয়াত এতিয়া এইটো সাৰ্চটো এটা ঘৰ দেখিছে, এইটো সাৰ্চটোত আপুনি ক্লিক কৰক আৰু ইয়াত লিখি দিয়ক ইউটিউব MP3। ইউটিউব মাজত অকণ স্পেচ দিব, তাৰপিছত লিখি দিব MP3। তো মোৰ যিহেতু ইয়াত অলৰেডি লিখাই আছে, মই আগত লিখি থৈছোঁ বা আগত মানে সাৰ্চ কৰিছিলোঁ, তাৰ বাবে লিখা আহিছে। মই ইয়াত ক্লিক কৰি দিছোঁ ইউটিউব MP3। ইয়াত যিটো প্ৰথম অপশ্যন আহিছে, তো এই অপশ্যনটোত আপুনি ক্লিক কৰি দিয়ক। তো 2 ছেকেণ্ডমানৰ ভিতৰতে এইটো আহি গৈছে বেলেগ এখন চাট। ইয়াত দেখিছে আপুনি এইটো বগা এটা ঘৰ আছে, তো এই ঘৰটোত আপুনি ক্লিক কৰক। ইয়াত আপোনালোকে যিটো লিংক কপি কৰিছিল সেই লিংকটো জাষ্ট 2 ছেকেণ্ড ধৰাৰ পিছত ওপৰত এই ক'লা বাকচ এটা আহিছে দেখিছে, তো এই বাকচটোত ক্লিক কৰি দিয়ক। আপোনালোকৰ লিংক যিটো কপি কৰিছিল লিংকটো, সেই লিংকটো ইয়াত আহি গৈছে। তো ইয়াক চাৰ্চ কৰক। সাৰ্চ কৰাৰ 2-3 ছেকেণ্ডৰ ভিতৰতে আহি গৈছে আপোনাৰ ওপৰত এই 3টা অপশ্যন দেখিছে ডাউনলোড। তো এই ডাউনলোড প্ৰথম অপশ্যন ডাউনলোডটোত আপুনি ক্লিক কৰি দিয়ক। তো ক্লিক কৰাৰ লগে লগে ওপৰত চাওক আপোনাৰ যিটো MP3 চঙৰ লিংক আপুনি ডাউনলোড কৰিছিল সেই লিংকটো মানে সেই চংটো ডাউনলোড হৈ আছে। তো হৈ গ'ল, কমপ্লিট ডাউনলোড হৈ গ'ল। এতিয়া শুনক, আপোনালোকক মই শুনাব নোৱাৰিম যিহেতু মই মাইক্ৰফোন ব্যৱহাৰ কৰিছোঁ, তো গানটো নাবাজিব। তো ইমানেই, ইয়াতকৈ বেছি মানে দীঘলীয়া প্ৰচেছ নহয়। আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পালে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ইয়াতকৈ বেছি দীঘলীয়া ভিডিঅ' মই কেতিয়াও বনোৱা নাই আৰু নবনাওঁ। আগন্তুক দিনত যদি আপোনালোকে ছাপোৰ্ট কৰে তেনেহ'লে বনাম। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট সকলোখিনি কৰি দিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব।